হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ এখন গুৰুত্বপূৰ্ণ লেচন। ইয়াৰ পৰা ভূগোলৰ এই চেপ্টাৰৰ পৰা প্ৰতি বছৰে 14 মাৰ্কৰ কুৱেশ্যন কটা হয় আৰু এইবাৰো কাটিব। আহক চাই লওক এই 14 মাৰ্কৰ ভিতৰত কি কি আহিব আৰু কি কি নাহে। HSLC 2024ৰ অসমৰ ভূগোল টোটেল মাৰ্ক 14, অসমৰ মানচিত্ৰ 4 মাৰ্ক 100% কমন এইটো আহিব। আমি তোমালোকক দি আছোঁ এইটো ৰ'বা। তাৰপিছত মন কৰা MCQ ইকুৱেল 5 মাৰ্ক, MCQ আছে 5 মাৰ্ক আৰু 5 মাৰ্ক যিকোনো এটা কুৱেশ্যন আহিব। তোমালোকক এই গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক আজি দেখুৱাই দিম, তোমালোকে টিক মাৰ্ক দি লোৱা। তো আহক বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 108 পেজ নং উলিয়াই লোৱা আৰু গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক টিক মাৰ্ক দি লোৱা। তো প্ৰথমটো গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হ'ল কুৱেশ্যন নং 8। ছাত্ৰ-ছাত্ৰীসকল, গুৰুত্বপূৰ্ণ কুৱেশ্যন প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নং 8। তাৰপিছত কুৱেশ্যন নং 11 আৰু 12, ইয়াৰ এই দুটাৰ পৰা আহিবলৈ চান্স আছে বেছিকৈ। তোমালোকক আজি মই 8খন, ইয়াৰ পৰা 35খন কুৱেশ্যনৰ পৰা 8খন কুৱেশ্যন দিবলৈ বিচাৰিছোঁ আৰু ইয়াৰ পৰা 100% তোমালোকে 5 মাৰ্কটো কমন পাবা। তো আহক বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। 11, 12, 14টো তোমালোকে চালে অলপ ভালে হয়। তাৰপিছত 17, 18, 21, 26 অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। 29 অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি? HSLC 2024ৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা, এইটো মষ্ট ইম্পৰ্টেণ্ট আছে। ইয়াত ছাইডত লিখি দিয়া আছে যে HSLC 2024ৰ কাৰণে 21 কুৱেশ্যন নং অসমৰ অৰ্থনীতিত কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। HSLC 2024ৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত 20 নং কুৱেশ্যনটো অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি? HSLC 2024ৰ কাৰণে এইটো মষ্ট। তাৰপিছত 33 নং কুৱেশ্যনটো চোৱা, অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে আৰু তাৰ কাৰণসমূহ লিখা। HSLC 2024ৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। তাৰপিছত মন কৰাচোন 34 নং কুৱেশ্যনটো অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা। এইটো HSLC 2024ৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ভালদৰে মই লাহে লাহে দি আছোঁ, ইয়াৰ পৰা তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি লোৱা। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হ'ল 4 মাৰ্কৰ কাৰণে অসমৰ মানচিত্ৰ অঁকা আৰু তলত দিয়া বৰৰ বহুৱা। যেনেকুৱা থাকিব অসমৰ দ্বিতীয় বৃহত্তম জনবহুল চহৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটোত শিলচৰ, এইটোত বহুৱাই দিলে 1 মাৰ্কটো পাই গ'লা। ছাত্ৰ-ছাত্ৰীসকল, এই গুৰুত্বপূৰ্ণ অসমৰ মেপটো ভালদৰে চোৱা। তোমালোকে বহুৱাবলৈ দিব যে অসমৰ প্ৰথমখন তেল ক্ষেত্ৰ এইটো হ'ব ডিগবৈ। ভালদৰে চোৱা ক'ত দিয়া আছে ডিগবৈ। তাৰপিছত আহিব যে যিকোনো কয়লা ক্ষেত্ৰ এখন বহুৱা, এইটো হ'ল কয়লা ক্ষেত্ৰ। পৃথিৱীৰ বৃহত্তম নদী এইটো দিব পাৰে, ভালদৰে চোৱা। তাৰপিছত মন কৰাচোন মাজুলী, এইটো আহিছিল 2021 চনত, এইটো ভালদৰে চাব লাগিব। আৰু ইয়াত চোৱা ডিব্ৰুগড়-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আৰু পানীদিহিং পক্ষী অভয়াৰণ্য এইটোও প্ৰায় আহে এইটো। তাৰপিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াত আছে। তাৰপিছত মন কৰা গুৱাহাটী, দিছপুৰ অসমৰ ৰাজধানী এইটো আহে প্ৰায় দিছপুৰ, এইটো ভালদৰে চোৱা ক'ত আছে। তাৰপিছত মানাহ ৰাষ্ট্ৰীয় উদ্যান, ছয়গাঁও চাহ শিল্প চাৰ্ক এইটো আহে। ছয়গাঁৱৰ মধ্যে আছে খাদ্য প্ৰস্তুত কৰা চাৰ্ক, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। তাৰপিছত মেপৰ এই ঠাইলৈ মন কৰাচোন
শাল কাৰখানা এইটো আহিব পাৰে এইবাৰ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই 4 মাৰ্ক কমন পাই পাবা। ইয়াৰ পৰা ভালদৰে স্ক্ৰীনশ্বট মাৰি লওক। তো ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ভিডিঅ' ইয়াৰ পৰাই সমাপ্ত কৰিলোঁ।